আমাৰ মানৱতা পুৰা হৈ আছে এইফালে বছ তুলি 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 হেপী বাৰ্থডে নমস্কাৰ, মই চাণক্য গগৈ নহয়, মই ধীৰাজ কাশ্যপ আৰু স্বাগতম জনাইছোঁ আপোনালোকৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আমি আছোঁ এতিয়া বৰ্তমান মাধৱ ৰঞ্জনৰ ঘৰত, মানে আমাৰ খুব মৰমৰ ককাইদেউ এজন মাধৱ দাৰ ঘৰত। আৰু এইফালে বছ আমাৰ খুব ধুনীয়াকৈ শুই আছে, টোপনি খতি। এতিয়া ৰাতি 12:01 বাজিছে। এইফালে পূৰা এনজয় কৰি আহিলোঁ আমি। এইফালে চাণক্য আছে, আৰু যিহেতু এইটো চেনেলটো চাণক্য হয়। আৰু আজি এক মিনিট মানে ধীৰাজে কৰি দিছে আৰু এয়া আমাৰ মানৱতা পুৰা হৈ আছে এইফালে বছ তুলি 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 হেপী বাৰ্থডে মানে নহয় ইয়ে চাণক্য ক'লে কি বোলে কিবা এটা কৈ দিওঁ চাণক্য কথা হৈ দিব আমাৰটো কৰি দিব প্ৰগ্ৰাম কৰি আহিলোঁ। সৰু ল'ৰাবোৰৰ লগত শোৱা এটা আমেজটো বেলেগ। দাড়িটো আজি ৰং কৰিছোঁ, কালি কালি ৰং কৰিছোঁ, দাড়িটো বকিছিলে। চাণক্য, আমাৰ বাঁহীবাদক চাণক্য এটা ইউটিউব চেনেল আছে। আৰু ৰাতিখন অশান্তি কৰাৰ কাৰণে ধন্যবাদ। ৰাতিখন মোক অশান্তি কৰাৰ কাৰণে ধন্যবাদ। মই এতিয়া ঘৰলৈ, আমাৰ ঘৰত গোটেইগাল আমি মাটিত পঢ়ি আছোঁ, দেখিছেনে আপোনালোকে? ফ্ল'ৰত মাটি বুলি কওঁ, পকা হ'লেও মাটি বুলিয়ে কওঁ, গাঁৱলীয়া ল'ৰা যে। মোক মই দেখাই দিম তো। মই ইহঁতৰ লগত শুই বৰ ভাল পাওঁ। সিহঁতি যেতিয়া আহে ইহঁতৰ লগতে শুই থাকোঁ। মই সৰু ল'ৰাটো নিচিনাকৈ থাকোঁ সকলোৰ লগত। গান চান গাই জীয়াই আছোঁ। এইবছৰ প্ৰগ্ৰেম যদি হয় অলপ জীয়াই থাকিব পাৰিম। ত' চাণক্য বাঁহীটো বৰ ধুনীয়াকৈ বজাই, ইয়াক কৈ আছোঁ ব্লগছটো বনাই থাক, কিন্তু বাঁহীটো বজাই বেছি মজা আছে বুলি কৈছোঁ। বাঁহীটো মানে ফুলকৰ কপিত নচাব পাৰে, যিহেতু মই কৰিছোঁ কৰা ধুনীয়াকৈ। মানে কথাটো এনেকুৱা, আৰু যিহেতু চাণক্যই বহুত ধুনীয়া বাঁহী বজায়, আৰু তাক কৈছোঁ যে কি তই ব্লগটো কৰি থাক, কিন্তু মাজে মাজে আমাক মানে কি আমাক নহয় মানে গোটেই ৰাইজকে যে তাৰ বাঁহী সুৰৰ অকণমান এটা আমোদ আৰু এটা আমোদ দিয়ক আমাৰ গোটেই ৰাইজক, আৰু আমাৰ চাণক্য ছাবস্ক্ৰাইবাৰসকলক, মানে ভিউৱাৰ্ছসকলক এটা আমোদ দিবৰ কাৰণে কৈ আছোঁ। তাক সি খালি কিমানখিনি গুৰুত্ব দিছে নাজানো। আৰু ভালকৈ বাঁহী ধুনীয়াকৈ বজাই মেলি এটা কম্প'জিশ্যন কৰি ধুনীয়াকৈ আপোনালোকৰ মাজলৈ আগবঢ়াই দিব। আৰু আজি কথা দিছে বাৰু দিম বুলি। ইউটিউবাৰবোৰৰ এটা প্ৰব্লেম আছে। এইটো য'তে ত'তে মোবাইলটো চোৱাই দি কেনেকুৱা চলি আছে দেখাই দিছোঁ। মই নিচা নাখাওঁ বাৰু, তথাপিও গৰমটো নাখাওঁৱেই, কিন্তু নহ'ল কি চকুকেইটা লং মই নিজে দেখিছোঁ। আৰু টোপনি ক্ষতি মই কেইবাদিনো হোৱা নাই। মোৰ ফাৰ্মত ব্ৰইলাৰ পোৱালি সোমোৱা আজি 4 দিন নে 5 দিন হৈছে। এই 4-5 দিনত গোটেই নিশা ডিউটি মাৰিব লাগে, নিশা 11টা 12টা 2টালৈকে। তাৰপিছত গানে খুৱাই নোখোৱাই নাজানো আৰু ব্ৰইলাৰ, গাহৰি, ছাগলী পুহিছোঁ, কুকুৰা পোৱালি, হাঁহ পোৱালিবোৰ পুহিছোঁ। আৰু গানটো গাই থাকিম জীয়াই থকালৈকে। চাণক্য ইউটিউব চেনেলটো আপোনালোকে সকলোৱে মৰম কৰিব। আমি লগতে শুই আছোঁ, গতিকে হাঁহ পোৱালি, কুকুৰা পোৱালি নিচিনা ফ্ল'ৰখনত দেখিছেনে? মই দেখাই দিম, আপুনি দেখাব পৰা নাই। দেখাই দিছোঁ ধুনীয়াকৈ। এইফালে মানস আছে, শুই আছে। এইটো মানস, মই এইফালে আকাশ, এইফালে মাধৱ কাই, এইফালে আমাৰ ভৈৰৱ আৰু চাণক্য। আৰু যিহেতু চাণক্যৰ চেনেলটো একেবাৰে নতুন হয়, আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কৰি দিয়ক। চাণক্য খুব ধুনীয়া বাঁহী বজায়, তেওঁ আপোনালোকে বাঁহী বজাই শুনাব। গিৰিনে পৰা মাৰি থৈ গ'ল এতিয়া, আৰু ঘণ্টা বটনটো দবাই দিব। বাই বাই, গুড নাইট। গুড নাইট। আমাৰ অনাৰে কিবা ক'ব? বন্ধুসকল গোটেইখিনি ক'লে, আৰু মই ক'বলৈ কাৰণে আজি ধীৰাজে কৈ দিলে। আৰু এতিয়া আমি শ্ব' কৰি আহিছিলোঁ, আৰু চবৰে টোপনি ক্ষতি হৈ আছে, শুব লৈছোঁ। আৰু আকৌ পুনৰ নেক্সট ভ্লগত লগ পাওঁ, আপোনালোকক চাই থাকিব। আৰু যিবিলাকে নতুনকৈ আহিছে, আৰু ধীৰাজে ক'লেই যিহেতু মোৰ চেনেলটো নতুন হয়, গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, অলপ মৰম দিব। আৰু ভাবিছোঁ নতুন কভাৰ ভিডিঅ' কৰিম বুলি ভাবিছোঁ, ফ্লুটৰ বা বাঁহী বজাম, চাব আপোনালোকে। ঠিক আছে, আজিলৈ গুড নাইট, চবেই কৈ দিয়া।
গুড নাইট গুড নাইট আকৌ লগ পাম আকৌ লগ পাম চি ইউ জয় আকৌ জয় আকৌ